এয়া আমাৰ বাপেক পুতেক কাম লাগিছে। টিউবৱেলৰ চকুৱা বনাইছে। এইটো তাৰ পুতেকটো। এয়া বাপেক। বনাই দিছো আৰু গুঠি আছে আৰু ফাটা পেণ্ট পিন্ধি পিন্ধি ওলাই গৈছে। টিকলু পোৱালি জানিছে কিন্তু দেই। জলদি লগা, আন্ধাৰ হৈ গৈছে। একেটা মিনিট চাই লওক আৰু আগতে চাই লওক। আগৰ কোলাটো কোন গৈছিল? প্ৰথমৰ পৰা ব'ব লাগিব। প্ৰথমৰ পৰা সোমাব লাগিব। আগৰ নিচিনা আকৌ আগৰ নিচিনা। আগৰ কোলাটো কোন সোমাইছে? পাহৰি থাকিছে নেকি? বৰ ভাল। জানিছে। নিদল ঘৰ মই কামিবোৰ চুচি দিলোঁ আৰু পোৱালিটো গুঠি আছে। এইফালে দীঘল হ'লে সমান কৰি দিবি। হৈছে বৰ ধুনীয়া বনাইছা দেই তুমি, পাৰিছা। আৰু সেইকেইডাল এদাই কৰি দিয়া। গোটেইকেইডাল কৰি দিবা। ধুমটো আঁতৰাই ল।
এইফালে অলপ মাৰ দীঘল হৈ থাকিলে সমান কৰি দিবা। হয় এতিয়া সেইডাল লগাই দিয়া। কামিখিনি বেকা বেকি হ'লে মানে চিধা কৰি দিবি দেই। তো আমাৰ হাঁহৰ গঁৰাল বনাই থৈ দিছোঁ। আন্ধাৰ হ'ল দেখি নাপায় আৰু এতিয়া। এইফালে গাহৰি দুটা আছে, সৰু হৈ আছে, বেছি ডাঙৰ হোৱা নাই। এটা 15-20 কেজি হৈছে আৰু। এইফালে গাহৰি গঁৰাল এটা বনাই আছোঁ ধুনীয়াকৈ, পকা কৰিব বাকী আছে, টিং লগাব আছে। নতুনকৈ বনাইছোঁ পুখুৰী কিনাৰত, ধুনীয়াকৈ পকা কৰি দিম, ওপৰত টিং লগাই দিম। ইফালে মানুহ যোৱা ৰাস্তা বনাই থৈছোঁ, অহা যোৱা কৰা।